অহনি সংকেত আহিছে অসমলৈ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে অসমখন এতিয়া টছনছ কৰিব শেহতীয়াকৈ ক্ষেত্ৰভিত্তিক এক অধ্যয়নত ভয়ংকৰ তথ্য উন্মোচিত হৈছে কেইবাখনো ৰাজ্যৰ ভিতৰত অসমৰো স্থান আছে আৰু অসমৰ স্থান শেহতীয়াকৈ 28 নম্বৰত আছে বুলি জানিব পৰা গৈছে ক্ষেত্ৰভিত্তিক অধ্যয়নে শেহতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাহত কৰিব অসম ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাহত অসম পৰিব তাৰ বাবে অসম সাজু হ'ব লাগিব ভয়াবহ সংকেত আহিছে অস্বাভাৱিকভাৱে বতৰ পৰিৱৰ্তন হ'ব বানপানী হ'ব বনজুই বা জলস্তৰ বৃদ্ধিৰ দৰে বিভিন্ন প্ৰাকৃতিক পৰিঘটনা হ'ব অসমত ক্ৰছ ডিস্পেন্সিভ ইনিচিয়েটিভৰ প্ৰতিবেদনত এই সংকেত অহনি সংকেত আহিছে অসমৰ বাবে বিশ্বৰ 50খন ৰাজ্যৰ তালিকাত অসমৰ স্থান 28 নম্বৰত আছে আৰু অসমকে ধৰি ভাৰতৰ অন্য 8খনকৈ ৰাজ্যৰ নাম আছে এই তালিকাত বিহাৰ উত্তৰ প্ৰদেশ ৰাজস্থান তামিলনাডু মহাৰাষ্ট্ৰ গুজৰাট পঞ্জাব কেৰালাৰ নামো অন্তৰ্ভুক্ত হৈছে আৰু অসমৰো স্থান আছে অসমৰ বাবেও আছে এই অহনি সংকেত যিকোনো মুহূৰ্তত ভয়াবহ বতৰ পৰিৱৰ্তন হ'ব অস্বাভাৱিক বতৰ পৰিৱৰ্তন হ'ব বানপানী হ'ব বনজুই বা জলস্তৰ বৃদ্ধিৰ দৰে বিভিন্ন প্ৰাকৃতিক পৰিঘটনা ঘটিব বুলি জানিব পৰা গৈছে ক্ৰছ ডিপেন্ডেন্সি ইনিচিয়েটিভৰ প্ৰতিবেদনত অহনি সংকেত আহিছে আৰু বিশ্বৰ 50খন ৰাজ্যৰ তালিকাত অসমৰ স্থান 28 নম্বৰত আছে অসমকে ধৰি ভাৰতৰ আন 8খনকৈ ৰাজ্যৰ নাম আছে এই তালিকাখনত শেহতীয়াকৈ এক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলোৱা হৈছিল এই অধ্যয়নত প্ৰকাশ পাইছে কেতবোৰ তথ্য 2050 চনত কেনেধৰণৰ প্ৰভাৱ পৰিব বিশ্বত তাৰ বিষয়ে এক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলোৱা হৈছিল 2006খন ৰাজ্যত চলোৱা হৈছিল এই ক্ষেত্ৰভিত্তিক অধ্যয়নটো তালিকাত স্থান পোৱা 80% ৰাজ্যই ভাৰত চীনৰ বুলি জানিব পৰা গৈছে অসমৰ স্থান 28 নম্বৰত আছে স্থান লাভ কৰা দেশৰ বাকি কেইখন ৰাজ্য ক্ৰমে বিহাৰ 22 নম্বৰত আছে উত্তৰ প্ৰদেশ 25 নম্বৰত আছে ৰাজস্থান 32 নম্বৰত আছে তামিলনাডু 36 নম্বৰত আছে মহাৰাষ্ট্ৰ 38 নম্বৰত আছে গুজৰাট আছে 44 নম্বৰত পঞ্জাব আছে 48 নম্বৰত আৰু কেৰালা আছে 50 নম্বৰত বিশ্ব ৰেংকিংত অন্তৰ্ভুক্ত হৈছে অসম আৰু কিন্তু দুখৰ কথা হ'ল যে কোনো সফলতা বা খ্যাতিৰ বাবে নহয় আমাৰ ৰাজ্যই বিশ্বৰ তালিকাত স্থান পোৱা নাই আমাৰ ৰাজ্যই স্থান পাইছে ভয়াবহ অহনি সংকেতৰ বাবে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা অতিমাত্ৰা প্ৰভাৱিত হ'ব পৰা বিশ্বৰ শীৰ্ষ 50খন ৰাজ্যৰ ভিতৰত অসমৰ নাম আছে 28 নম্বৰত আশংকা কৰা মতে প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ পৰিব ভয়ানক ৰূপ হ'ব প্ৰতিফলিত হ'ব অস্বাভাৱিক বতৰ পৰিৱৰ্তন হ'ব বানপানী বনজুই বা জলস্তৰ বৃদ্ধিৰ দৰে বিভিন্ন প্ৰাকৃতিক পৰিঘটনা ঘটিব বুলি জানিব পৰা গৈছে আৰু অসমৰ বাবে এই অহনি সংকেতটো আহিছে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক ক্ষেত্ৰভিত্তিক অহনি সংকেত ভয়ংকৰ পৰিৱৰ্তন হ'ব প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাসত পৰিব অসম আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ষেত্ৰভিত্তিক অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য